হেল্ল' দোস্ত, ৱেলকাম টু মাই ইউটিউব চেনেল। আকৌ আহিলে নতুন ভিডিঅ'টো হৈছে আমাৰ যোৰহাটৰ দেৱালয়টোত থকা দেৱালখনৰ কথা ক'ব বিচাৰিছোঁ। এখন দেৱাল আমাৰ বহুত পুৰণি দেৱাল। আমি জন্ম নোহোৱাৰ আগৰ পৰাই আছে, মোৰ মা দেউতাৰ জন্ম নোহোৱাৰ আগৰ পৰাই আছে দেৱালখন। তো বলকচোন বন্ধুসকল, আমাৰ এই যোৰহাটৰ দেৱালয়টোত থকা দেৱালখনলৈ যাওঁ আৰু তাত থকা সুন্দৰ সুন্দৰ দৃশ্যখিনি আৰু তাত থকা মন্দিৰখিনি যি মন্দিৰ আছে গোটেইখিনি মন্দিৰ দেখুৱাবলৈ চেষ্টা কৰিম। তো ঠিক আছে বন্ধুসকল, বলক, ভিডিঅ'টো বৰ মজা লাগিব। কেলৈ আমাৰ যোৰহাটৰ দেৱালত থকা দেৱালখনৰ বিষয়ে একচুৱেলি আমাৰ যোৰহাটবাসী ৰাইজে গম পায়, কিন্তু যোৰহাটৰ বাহিৰত থকা ৰাইজসকলে কোনো গম নাপায়। তো তেখেতসকলক ক'ব বিচাৰিছোঁ, কেতিয়াবা যদি টাইম পায় আমাৰ যোৰহাটৰ দেৱালত থকা দেৱালখনলৈ এপাক আহি চাব। তাত বহুত ধুনীয়া ধুনীয়া মন্দিৰ আছে, বহুত ধুনীয়া ধুনীয়া দৃশ্য আছে তাত। তো বলক বন্ধুসকল, বেছি দিন নকৰোঁ, বলক আপোনালোকৰ ভিডিঅ'ত থাকক, বহুত মজা লাগিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ বন্ধুসকল, ভিডিঅ'ত থাকক বন্ধুসকল, বহুত মজা লাগিব বন্ধুসকল। এয়া বন্ধুসকল, এয়া আমাৰ যোৰহাটৰ দেৱালয়ত থকা দেৱালখনলৈ গৈ আছোঁ বন্ধুসকল। আপোনালোকক কৈছিলোঁ, তো বলকচোন বন্ধুসকল, ভিতৰলৈ সোমাই যাওঁ আৰু আমাৰ যোৰহাটৰ দেৱালয়ত থকা দেৱালখনৰ এটা সুন্দৰ সুন্দৰ দৃশ্যবোৰ দেখাব চেষ্টা কৰিম। এতিয়া দুৰ্গা পূজা চলি আছে বন্ধুসকল, এই দেখিছে চাকি বন্তি এইবোৰ দিছে আপোনাৰ টেবুল। তো বলক বন্ধুসকল, এপাক ভিতৰলৈ সোমাই যাম, সোমাই গৈ দেৱালৰ সুন্দৰ সুন্দৰ দৃশ্যবোৰ দেখাব চেষ্টা কৰিম। ঠিক আছে বন্ধুসকল, ভিডিঅ'ত থাকক, মজা লাগিব। বলক চুলিখন ৰাখি লওঁ, ৰাখি মেলি তাৰপিছত মই দেৱালৰ সুন্দৰ সুন্দৰ দৃশ্যবোৰ দেখাব চেষ্টা কৰিম। হেল্ল' বন্ধুসকল, এই আহি পালোঁ আমাৰ যোৰহাটৰ দেৱালত থকা দেৱালখনলৈ আহি পালোঁ বন্ধুসকল। তো বলকচোন বন্ধুসকল, আমাৰ যোৰহাটৰ দেৱালত থকা দেৱালখনৰ সুন্দৰ সুন্দৰ দৃশ্যবোৰ আপোনাক দেখাব চেষ্টা কৰিম। ভিতৰলৈ সোমাই যাম, আপুনিতো থাকক বন্ধুসকল, বহুত মজা লাগিব। আৰু ঠিক আছে বন্ধুসকল, বলক ভিতৰলৈ সোমাই যাওঁ, সোমাই পেলাই আপোনালোকক আমাৰ যোৰহাটৰ দেৱালত থকা দেৱালখনৰ এটা সুন্দৰ সুন্দৰ দৃশ্যবোৰ দেখাবলৈ চেষ্টা কৰিম আৰু মন্দিৰৰ ভিতৰতো সোমাই দেখাবলৈ চেষ্টা কৰিম। তো বন্ধুসকল ভিতৰত থাকক, বহুত মজা লাগিব বন্ধুসকল, বলক ভিতৰলৈ সোমাই যাওঁ। বন্ধুসকল, এয়া হৈছে আমাৰ দেৱালৰ যোৰহাটৰ দেৱালয়ত থকা দেৱালৰ এটা সুন্দৰ দৃশ্য দেখিলে বন্ধুসকল। এয়া হৈছে আমাৰ যোৰহাটৰ দেৱালয়ত থকা দেৱালখনৰ সুন্দৰ দৃশ্য। এই দেৱালৰ গেট চাওক বন্ধুসকল, বহুত পুৰণি দেৱাল বন্ধুসকল। এয়া হৈছে আমাৰ যোৰহাটৰ দেৱালত থকা দেৱালখনৰ এটা সুন্দৰ দৃশ্য দেখিছে বন্ধুসকল। তো বলকচোন বন্ধুসকল, ভিতৰলৈ এপাক সোমাই যাওঁ আৰু দেৱালৰ আমাৰ যোৰহাটৰ দেৱালত থকা দেৱালৰ এটা সুন্দৰ দৃশ্যবোৰ দেখাবলৈ চেষ্টা কৰিম। থাকক বন্ধুসকল, বহুত মজা লাগিব আপোনালোকৰ কাৰণে, আমাৰ যোৰহাটবাসী ৰাইজৰ কাৰণে, যোৰহাটৰ বাহিৰত থকা সকলো ডিষ্ট্ৰিক্টৰ ৰাইজৰ কাৰণে মই দেখাব বিচাৰিছোঁ। এই চাওক আমাৰ যোৰহাটৰ দেৱালত থকা দেৱালখনৰ এটা সুন্দৰ দৃশ্য চাইছে বন্ধুসকল। তো বলক বন্ধুসকল, ভিতৰলৈ সোমাই যাওঁ, সোমাই গৈ আমাৰ দেৱালখনৰ এটা সুন্দৰ সুন্দৰ দৃশ্য, বুঢ়ী গোঁসানী দেৱালৰ এটা সুন্দৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিম। এয়া চাওক বন্ধুসকল, এয়া হৈছে আমাৰ যোৰহাটৰ দেৱালত থকা দেৱালখনৰ এটা সুন্দৰ দৃশ্য। প্ৰথমে দেখুৱাই দিছোঁ আপোনাক গোটেই চাৰিওফালে দৃশ্য এটা, তাৰপিছত ভিতৰত সোমাই কোনো দৃশ্য দেখুৱাব চেষ্টা কৰিম। এয়া হৈছে চাকি বন্তি চব পাব বন্ধুসকল। আমাৰ যোৰহাটবাসী ৰাইজসকলক কৈছোঁ, যোৰহাটৰ বাহিৰত থকা সকলো ডিষ্ট্ৰিক্টৰ ৰাইজসকলক কৈছোঁ, এবাৰ আমাৰ যোৰহাটৰ দেৱালয়ত থকা দেৱালখনলৈ এবাৰ আহিব। শ্ৰী শ্ৰী বুঢ়ী গোঁসানী দেৱালয় আহিব। আহি পেলাই আপোনালোকৰ যদি মনৰ কিবা আশা পূৰণ কৰিবলৈ হ'লে আপোনালোকৰ ঘৰৰ সকলো মানুহ, ঘৰৰ পৰিয়ালে আহি চাকিগছ শৰাই দিব পাৰিব, কোনো দিগদাৰী নহয়। আপোনালোক আহিব। এই হৈছে আমাৰ যোৰহাটৰ দেৱালৰ ভিতৰত থকা দোকানীসমূহৰ এটা সুন্দৰ দৃশ্য দেখাব চেষ্টা কৰিম। এয়া হৈছে আমাৰ কালী মন্দিৰ, যোৰহাটৰ দেৱালয়ত থকা দেৱালখনৰ এই হৈছে শ্ৰী শ্ৰী মা কালী মন্দিৰ। বন্ধুসকল, মই ভিতৰত নোসোমাওঁ, বাহিৰৰ পৰা দেখাব চেষ্টা কৰিম। এয়া আমাৰ কালী মন্দিৰৰ এটা সুন্দৰ দৃশ্য মই কৈ দিব বিচাৰিম। এয়া হৈছে আমাৰ শ্ৰী শ্ৰী মা কালী মন্দিৰ, আমাৰ যোৰহাটৰ দেৱালয়ত থকা দেৱালখনৰ ভিতৰত থকা মন্দিৰ শ্ৰী শ্ৰী মা কালী মন্দিৰ দেখিছে বন্ধুসকল, বৰ ধুনীয়া লাগিছে বন্ধুসকল। তো বলকচোন ভিতৰৰ পৰা সোমাই যাওঁ। এই হৈছে দোকান দিছে বন্ধুসকল, বহুত ভিৰ হয় বন্ধুসকল। বৰবলি দিনাখন বহুত ভিৰ হ'ব, কিন্তু আজি ভিৰ নাই হোৱা, সেইটো কাৰণে মই আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ।
এয়া হৈছে আমাৰ যোৰহাটৰ দেৱালয়ত থকা শ্ৰী শ্ৰী বুঢ়ী গোসাঁনী দেৱালয়। চাইছে বন্ধুসকল, সকলো ব্যৱস্থা কৰি দিছে বন্ধুসকল ইয়াত। এয়া হৈছে আমাৰ ভোলে বাবা মন্দিৰ। চাইছে বন্ধুসকল, এয়া আছে আমাৰ ভোলে বাবা মন্দিৰ, শিৱ মন্দিৰ। ইয়াত আমাৰ কেইবাটাও দেৱালখনত কেইবাটাও মন্দিৰ আছে বন্ধুসকল, চাকিগছ দিব পাৰে বন্ধুসকল। এয়া হৈছে আমাৰ শিৱ মন্দিৰ আপোনাৰ ভোলে বাবাৰ। তাত দেখিছে বন্ধুসকল। বলক মেইন আমাৰ বুঢ়ী গোসাঁনী আইৰ মন্দিৰখন দেখাওঁ। এয়া হৈছে চাকি জ্বলাইছে বন্ধুসকল, তেখেতসকলৰ মনোকামনা যাতে পূৰ হওক, যি বিচাৰিছে চাকি গছ জ্বলাই। দেখুৱাৰ চেষ্টা কৰিম। চব বন্ধুসকল, মজা লাগিছে বন্ধুসকল, চাই থাকক বন্ধুসকল, মন মজা লাগিব। ভিডিঅ'টো থাকক বন্ধুসকল। এয়া হৈছে আমাৰ যোৰহাটৰ দেৱালয়ত থকা দেৱালখনৰ বুঢ়ী আই গোসাঁনীৰ দেৱালৰ এটা সুন্দৰ দৃশ্য। গেট বন্ধ আছে বন্ধুসকল, তথাপি যিমান পাৰিম মই দেখুৱাব চেষ্টা কৰিম। এয়া আমাৰ বুঢ়ী আই গোসাঁনী মন্দিৰৰ এটা সুন্দৰ দৃশ্য দেখিছে বন্ধুসকল, মজা লাগিছে। দিছে সকলো যাতে মনোকামনা পূৰ হওক বন্ধুসকল, সেইটো বিচাৰোঁ। আৰু আমাৰ যোৰহাটৰ দেৱালয়ত থকা দেৱালখনৰ মোৰ ইউটিউব চেনেল লিন'ড ব্লগছৰ ফালৰ পৰা দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল বন্ধুসকল। তো বন্ধুসকল বলক ভিতৰত গৈ পেলাই আৰু বাহিৰত গৈ আৰু এটা মন্দিৰৰ এটা সুন্দৰ দৃশ্য দেখাব চেষ্টা কৰিম বন্ধুসকল। মজা লাগিছে বন্ধুসকল। এয়া হৈছে আমাৰ যোৰহাটৰ দেৱালয়ত থকা দেৱালখনৰ সুন্দৰ দৃশ্য। এইবিলাক আৰু এখন মন্দিৰৰ দেখাব চেষ্টা কৰিম বন্ধুসকল। এয়া হৈছে আপোনাৰ আৰু এটা মন্দিৰ, গণেশ মন্দিৰ বন্ধুসকল, শ্ৰী শ্ৰী গণেশ মন্দিৰ। তল ভিতৰলৈ সোমাই যাওঁ, সোমাই গৈ আপোনালোকক দেখাব চেষ্টা কৰিম। এয়া দেখিছে বন্ধুসকল, মানুহে চাকি জ্বলাইছে, মনোকামনা যাতে পূৰ হওক তেখেতসকলৰ। এয়া আমাৰ গণেশ মন্দিৰ। এয়া আমাৰ যোৰহাটৰ দেৱালয়ত থকা দেৱালখনৰ সকলো মন্দিৰৰ আপোনাৰ সুন্দৰ সুন্দৰ দৃশ্যবোৰ দেখাবলৈ চেষ্টা কৰিম বন্ধুসকল। এয়া চাওক, দেখিছে বন্ধুসকল, এয়া হৈছে আমাৰ গণেশ বাবাৰ মন্দিৰৰ এটা সুন্দৰ দৃশ্য, মজা লাগিছে বন্ধু। ঠিক আছে বন্ধুসকল, বলক চালে বলক আৰু এটা আমাৰ যোৰহাটৰ দেৱালয়ত থকা দেৱালখনৰ ভিতৰৰ আৰু এটা মন্দিৰৰ দেখাবলৈ চেষ্টা কৰিম বন্ধুসকল আপোনালোকক। মানুহে চাকি জ্বলাইছে, মই বিচাৰোঁ তেখেতৰ চাকি জ্বলোৱা মানুহখিনিৰ মনোকামনাটো পূৰ হওক বন্ধুসকল। আৰু মোৰ চেনেল ইউটিউব চেনেল লিন'ড ব্লগছৰ ফালৰ পৰা আমাৰ দেৱালয়ত থকা দেৱালখনৰ তৰফৰ ফালৰ পৰা আৰু মোৰ ইউটিউব চেনেল লিন'ড ব্লগছৰ ফালৰ পৰা দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল বন্ধুসকল। তো বলকচোন বন্ধুসকল, আৰু এখন ভিতৰলৈ বাহিৰলৈ ওলাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। সকলোৱে আহিছে নিজৰ যাতে মনোকামনা পূৰ হওক, সেইকাৰণে চাকি জ্বলাইছে। চাকি বন্তি জ্বলাই নিজৰ মনোকামনা পূৰ হওক সেইটো কাৰণে আহিছে। দেখিলে বন্ধুসকল আপোনালোকে আহিব, আমাৰ যোৰহাটবাসী ৰাইজসকলক কৈছোঁ, আৰু যোৰহাটবাসী ৰাইজৰ বাহিৰৰ অন্য ডিষ্ট্ৰিক্টৰ ৰাইজসকলকো কৈছোঁ, আপোনালোকে আহিব, আহি মেলি চাকি গছ জ্বলাব, শৰাই দিব পাৰে।
এয়া হৈছে আমাৰ মেইন মন্দিৰ, এয়া হৈছে আপোনাৰ শিৱ মন্দিৰ, এয়া হৈছে গণেশ মন্দিৰ আৰু এয়া হৈছে আপোনাৰ কালী মন্দিৰ। তো দেখিলে বন্ধুসকল, এয়া হৈছে আমাৰ যোৰহাটৰ দেৱালত থকা দেৱালখনৰ এটা সুন্দৰ দৃশ্য। তো আপোনালোকক মই কৈছিলোঁ আমাৰ যোৰহাটৰ বাহিৰত থকা সকলো ডিষ্ট্ৰিক্টৰ ৰাইজসকলক কৈছোঁ আপোনালোকে এপাক আমাৰ যোৰহাটৰ দেৱালত থকা দেৱালখনলৈ আহিব, মনটো ভাল লাগিব আৰু আপোনাৰ মনোকামনা যাতে পূৰ হওক মই আশা কৰিছোঁ। তো এবাৰ বলকচোন আমাৰ কালী মন্দিৰ ভিতৰলৈ যাওঁ, গৈ পেলাই দেখাব চেষ্টা কৰিম আপোনালোকক। ইয়াত আপোনাৰ সকলো বস্তুৱে পাই যাব, আপুনি একো আনিব নালাগে। দোকানী আছে ইয়াত চব, শৰাইৰ বস্তু, চাকি বন্তি চব পাব। বা সোমাই যাওঁ বন্ধুসকল বলক। এয়া মা কালী মন্দিৰ দেখিছে, তো সোমাই যাওঁ ভিতৰলৈ। ইয়াতে আপোনাৰ কোনোবা যদি কিবা দান দিবলৈ বিচাৰে ইয়াতে দিয়া হয়। আপোনাৰ যিকোনো বস্তু দান দিব বিচাৰে আপোনাৰ মা কালী মন্দিৰৰ। ঠিক আছে বন্ধুসকল, তো বলকচোন মাৰ ভিতৰলৈ এবাৰ সোমাই আপোনাক দেখুৱাব বিচাৰিছোঁ। আমাৰ যোৰহাটৰ দেৱালত থকা দেৱালখনৰ মা কালী মন্দিৰৰ এটা সুন্দৰ দৃশ্য দেখুৱাব চেষ্টা কৰিম। দেখিছে বন্ধুসকল, এয়া আমাৰ মা কালী মন্দিৰ, আমাৰ যোৰহাটৰ দেৱালত থকা দেৱালখনৰ ভিতৰত থকা মা কালী মন্দিৰৰ এটা সুন্দৰ দৃশ্য। ভক্তসকলৰ যাতে মনোকামনা পূৰ হওক সেইটোৱে বিচাৰোঁ বন্ধুসকল। দেখিলে বন্ধুসকল, যাবলৈ বন্ধুসকল পাৰিলে মই আমাৰ ভলে বাবা মন্দিৰখনত এবাৰ গৈ দেখাব চেষ্টা কৰিম। বাহিৰলৈ ওলাই যাওঁ। এয়া হৈছে আমাৰ যোৰহাটৰ দেৱালত থকা দেৱালখনৰ এটা সুন্দৰ দৃশ্য বন্ধুসকল। বলক আমাৰ ভলে বাবা মন্দিৰলৈ এবাৰ সোমাই আপোনালোকক দেখাব চেষ্টা কৰিম। বহুত মজা লাগিছে বন্ধুসকল, আপোনালোকে আহিব এপাক। আমাৰ যোৰহাটবাসী ৰাইজসকলক কৈছোঁ, আজি বাহিৰৰ ডিষ্ট্ৰিক্টৰ ৰাইজসকলক কৈছোঁ আপোনালোকে আহিব। ইয়াতে সকলো বস্তু পোৱা যায় বন্ধুসকল, বাহিৰৰ পৰা কিনি আনিব দৰকাৰ নাই। দেখিছে বন্ধুসকল, ইয়াত শৰাই বস্তু চব পোৱা যায় ন? ঠিকে আছে। চাকি বন্তি এবাৰ কেনেকুৱাকৈ পৰিছে ৰেট? চাকি বন্তি বন্ধ কৰিলে এইবাৰ তেল দি আছে। অকল তেলে দিছে ন তাত? অঁ, ডাঙৰ চাকিত তেল দিছে হয় ন? তেল কিমানকৈ বিকিছা পটল? 40 টকা। ঠিকে আছে। দেখিলে বন্ধুসকল, ইয়াত চাকি বিকিবলৈ দিয়া নাই, মাত্ৰ তাত তেল ঢালিব পাৰিব ডাঙৰ চাকি গছত। ভালেই কৰিছে, বেয়া কৰা নাই। এগছ ডাঙৰ চাকিত তেল ঢালি আপোনাৰ মনোকামনা পূৰ কৰিব পাৰে বন্ধুসকল। নিজেও জ্বলাইছে, আপুনি ঘৰৰ পৰা লৈ আহিব লাগিব। ইয়াত চাকি জ্বলাব দিয়া নাই। সেয়া চক আপোনাক দেখুৱাইছোঁ। ডাঙৰ চাকি গছতে চবেই তেল ঢালিছে, তেল ঢালি নিজৰ মনোকামনা পূৰ কৰিবলৈ চেষ্টা কৰিছে বন্ধুসকল। বলকচোন বন্ধুসকল, আমাৰ ভলে বাবা মন্দিৰৰ ভিতৰলৈ এবাৰ সোমাই যাওঁ। সোমাই গৈ পেলাই আমাৰ ভলে বাবা মন্দিৰৰ এটা সুন্দৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আছে আমাৰ যোৰহাটৰ দেৱালত থকা দেৱালখনৰ এটা সুন্দৰ দৃশ্য, ভিতৰত থকা মন্দিৰবোৰৰ এটা সুন্দৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিম। এয়া হৈছে আমাৰ ভলে বাবা মন্দিৰ। দেখিলে বন্ধুসকল মজা লাগিছে, ভলে বাবা কি যায়। চালে বন্ধুসকল মজা লাগিছে। এয়া হৈছে আমাৰ ভলে বাবা মন্দিৰ, যোৰহাটৰ দেৱালত থকা দেৱালখনৰ ভিতৰত থকা ভলে বাবা মন্দিৰ। তো চালে বন্ধুসকল আমাৰ দেৱালত থকা আমাৰ যোৰহাটৰ দেৱালত থকা দেৱালখনৰ যি বুঢ়ী গোঁসানী দেৱালৰ এটা সুন্দৰ দৃশ্যবোৰ দেখুৱালোঁ বন্ধুসকল। তো আপোনালোকে আহিব আশা কৰিলোঁ। মোৰ ইণ্ডিয়ান ব্লগছৰ ইউটিউব চেনেল ইণ্ডিয়ান ব্লগছৰ ফালৰ পৰা ৱেলকাম জনাইছোঁ। আপোনালোকে আহক, আহি মেলি আমাৰ যোৰহাটৰ দেৱালত থকা দেৱালখনলৈ আহি চাকিগছ জ্বলাই শৰাই দি আপোনাৰ মনত থকা যিখিনি মনোকামনা পূৰ কৰিবলৈ চেষ্টা কৰিব আমাৰ ভগৱানে। ঠিক আছে বন্ধুসকল,
এয়া চালে আমাৰ বুঢ়ী গোসাঁনী আই মন্দিৰ দেৱালৰ এটা সুন্দৰ দৃশ্য। এয়া আছে আমাৰ মই তেজপুৰকে জনাইছোঁ আমাৰ যোৰহাটৰ দেৱালয়টোত থকা আমাৰ শ্ৰী শ্ৰী গোসাঁনী আই দেৱালৰ এটা সুন্দৰ দৃশ্য। তো ঠিক আছে বন্ধুসকল, আজিলৈ আহিছোঁ আৰু মোৰ এই ইউটিউব চেনেল ইনাটু ব্লগছৰ ফালৰ পৰা আপোনালোকক আমাৰ শ্ৰী শ্ৰী বুঢ়ী গোসাঁনী আই দেৱালৰ ফালৰ পৰা দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল বন্ধুসকল। ঠিক আছে, আজিলৈ আহিছোঁ বন্ধুসকল। হেল্ল' বন্ধুসকল, এয়া চালে আমাৰ যোৰহাটৰ দেৱালয়ত থকা দেৱালখনৰ এটা সুন্দৰ দৃশ্যবোৰ বন্ধুসকল চালে। সকলো মন্দিৰৰ আপোনালোকক মই দেখুৱালোঁ ধুনীয়া ধুনীয়া দৃশ্যবোৰ। বন্ধুসকল, এই আমাৰ যোৰহাটৰ দেৱালয়ত থকা দেৱালখনৰ শ্ৰী শ্ৰী বুঢ়ী গোসাঁনী আইৰ দেৱালৰ সুন্দৰ দৃশ্যবোৰ চাই বন্ধুসকল কেনেকুৱা লাগিলে। তো ভিডিঅ'টো চাই যদি ভাল লাগিলে বন্ধু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদি বন্ধুসকল বেছি যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, চাবলৈ বেলেগত দবাই দিব। ঠিক আছে বন্ধুসকল, আৰু মোৰ চেনেল নতুন হয় যদি সোনকালে যাওক, ছাবস্ক্ৰাইব কৰক আৰু বেলেগত দবাই দিব। তো ঠিক আছে বন্ধুসকল, তো আজিলৈ আহিছোঁ আৰু দিলে আপোনালোকৰ ওচৰলৈ আকৌ আহিম। আপোনালোকে ভালো থাকক, সুস্থ থাকক। আৰু মোৰ এই ইউটিউব চেনেল ইনাটু ব্লগছৰ ফালৰ পৰা আৰু আমাৰ যোৰহাটৰ দেৱালয়ত থকা দেৱালখনৰ শ্ৰী শ্ৰী বুঢ়ী গোসাঁনী আইৰ দেৱালৰ ফালৰ পৰা মোৰ ইউটিউব চেনেল ইনাটু ব্লগছৰ ফালৰ পৰা দুৰ্গা পূজাৰ শুভেচ্ছা থাকিব বন্ধুসকল। তো আপোনালোক ভালদৰে থাকিব, সুস্থ থাকিব বন্ধুসকল। আজিলৈ আহিছোঁ আৰু দিলে আপোনালোকৰ ওচৰলৈ আকৌ আহিম। আপোনালোকে ভালদৰে থাকিব, সুস্থ থাকিব। ধন্যবাদ বন্ধুসকল, আজিলৈ আহিছোঁ।